Nizang Karbianglong Amri MSC constituency ke parlo Therakunji LP School Thanbang Ram Pravesh Maji Pining Ningkan Troksi Pleng Tanglong Anparta la Ningkan Troksi ang pongtame amethanga sai mate claim sumara tumaphan lo than pa meme puta aprang penta alam kido Lapena batai roara na tumtame chingki chingwaiseta Ram Pravesh Maji patoi TC non puanta claim sumara kai mate akeng kartheng duna son plang detlo Pini lake astat lang ketok nang jia portame alang li hem jadam juisi claim sumara tum school hemalong parja prongsi pamang bom Lapusongsi SMC President Mate Abarim All Tiwa Students Union Central Committee akong chunbang Podeswar Mithi Lapen Rong Sorkari Gaubra Priluam Si Penta Abatai Lokithan Pametiya Phan Chingwai Pen Chuning Dulo Buang Sitame Ram Pravesh Maji Puthot Patepek Bomsin Claim Somarakai Buangsi Pepar Bom Lasonsi Ram Pravesh Maji Lake Biharia Ke Mate Keche Kebeaso Alang linon Therakunja long mate Amri Hawarang Bongke Atok Nayarong Non Lapasonsi Ram Pravesh Maji Abangsi Claim Somaratuma Phan Lothan Pameme Si Sorkar Pen Abai Nong Tame Chuen Bompen Amethanga Sayabang Ke Claim Kapang Kreduno আজি এতিয়া 9-10টা বাজি গ'ল 7টা বজাৰ পৰা খোলা স্কুল এতিয়া 9-10টা বজালৈকে হেৰি আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এনে খেল ধেমালি কৰি আছে আৰু কিবা হাই কাজা কৰি কিছুমান গান্ধী আছে কিছুমান চিঞৰি ঘূৰি আছে সেইকাৰণে আমিও আজি কি শিক্ষক নাই নেকি বুলি পেলাই আমি আহিছোঁ আহি পেলাই চাইছোঁ আজি বোলে ক্লাছ 5ৰ পৰা 4ৰ কিছুমানৰ ইংৰাজী পৰীক্ষা আছিলে কিছুমানৰ গলা শিক্ষা পৰীক্ষা আছিলে আজি এতিয়া শিক্ষকে নাই এতিয়া এনেই আহি পেলাই ল'ৰা ছোৱালী ইয়াত কিছুমান গাণ্ডা কান্দি কিছুমান হাই গাজা কৰি এনে অমলি আছে এতিয়া সেইকাৰণে আমি এতিয়া 9-10টা বাজি যোৱাৰ কাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীক যিজন শিক্ষকে ইয়াত বছৰে বছৰ ধৰি ইয়াত অনুপস্থিত থাকে আৰু ল'ৰা ছোৱালী ক্ৰমান্বয়ে ইয়াত মানে আহি সদায় আহি পেলাই চাই ল'ৰা ছোৱালী শিক্ষক নোহোৱা সত্ত্বেও তেওঁলোকে স্কুলত অহা বন্ধ কৰি দিছে ঘৰতে খেলি থাকে এতিয়া আহিনো ইয়াত শিক্ষা দিবলৈ মাষ্টৰ নাই কোনে শিকাব সদায় ডেইলি আহা যোৱাই কৰি থকা হয় সেইকাৰণে তেওঁলোকে এতিয়া স্কুললৈ প্ৰায় আহা বন্ধ কৰিছে আৰু যিখিনি ষ্টুডেণ্ট নতুনকৈ এনৰলমেণ্ট ল'ব লাগে সেইটো আজিৰ তাৰিখত আমি গম পাইছোঁ আমাৰ ইয়াত ৰাম প্ৰৱেশ মাঝি ডাঙৰীয়াই সেইটো এনৰলমেণ্টৰ আজিলৈকে এণ্ট্ৰি কৰা নাই সেইকাৰণে আমি একশ্যন ল'বৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM আৰু এডুকেশ্যন EM আৰু লোকেল EMক তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ ইমিডিয়েট এই মাষ্টৰজনক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে তেওঁ চাকৰিৰ পৰা খেদিব লাগে আৰু তাৰ বিকল্পে সদায় ডিউটি কৰা 100ৰ ভিতৰত 100% ডিউটি কৰা শিক্ষকক ইয়াত অতি সোনকালে নিযুক্তি দিব লাগে Non Lapuson Biharia Khaya Thanbang ang hoy Kilongdun Nijang Karbiang Longarong Atokalong Dopi Anpartame Lalilo Kithan Pami Pen Klim Somarakai Kapati Ang Pen Asat Lang Kiunap Kai Keme Kilongdun Anta Kandi Anpi Lasi DMC BMC Atum Jasemet Kilang Kapang Trebino SMC President Pen DMC Upon Complaint Letter Piponto Lapen ke Karbiang Long Autonomous Council CEM Local MAC EM DUP Maslai Education EM Richard Togbi BMC Lapen MIS Amri Block Atuma Phantame Birta Piponto কারণ তেৱেই আমাৰ হেড মাষ্টাৰে আজিলৈকে 7 বছৰ হৈ গ'ল 7 বছৰ 8 বছৰ হোৱালৈকে এনেকুৱাই কেতিয়াবা স্কুলত আহে কেতিয়াবা স্কুলত নাহে আৰু লগতে অফিচিয়েলি কিবা এটা বন্ধ থাকিলে তেতিয়াতো এনে বন্ধ হ'ব একদিন দুইদিন বন্ধতে এক মাহ তেনেকুৱাকৈ বন্ধ কৰি ৰাখে এইটো হয় আৰু তাৰে মাজত আমি ৰাইজক গোটাই পেলাই মাতৃকুট পিতৃ তেওঁলোকক গাৰ্জেনক মাতি পেলাই আমি কমিটি হৈ মানে মেলে মিটিঙে তেওঁক ভালদৰে বুজালোঁ হ'লেও তেওঁ নামানে আৰু এতিয়ালৈকে আজিতো আৰু পৰীক্ষাৰ দিনতে এনেকুৱা বন্ধ দিছে এইটোতো কোনোপধ্যেই আমাৰ এইটো নিয়মে নহয় আৰু যেতিয়া চৰকাৰী কাৰ্যসূচীবিলাক থাকে তেওঁ ৰাতি 12টা বজাত হ'লেও তেখেতে বিদ্যালয়খনত আহি পেলাই তেখেতৰ যিখিনি কাৰ্যসূচী আছে সেইখিনি কৰি পেলাই গুচি যায় আৰু ইয়াৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কি পঢ়ে কি লিখে
তেখেতৰ এইটো কাণখাৰ নাই তেখেতে অহাৰ পৰা ইয়াত ক্ৰমান্বয়ে এনৰলমেণ্টবিলাক কমি গৈ আছে আমি SMC হয় তেখেতক 2-3বাৰ আমি আমাৰ ব্লগত গুণগঞ্চি আমৰি ব্লগত এডুকেশ্যন ব্লগত আমি কমপ্লেইন দিছিলোঁ কিন্তু কমপ্লেইনে কোনো ধৰণে একো ৰিয়েকশ্যন ইয়াৰ ওপৰত নাই আৰু একশ্যন লোৱা আমি দেখা নাই কিন্তু আমি এতিয়া অনুৰোধ কৰিব বিচাৰিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰহাং লগতে এডুকেশ্যন EM ৰিচাৰ্ড টকপি আৰু লগতে আমৰি সমষ্টিৰ লোকেল EM আমাৰ DO ফিং মাছলাই ছাৰক অতি সোনকালে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে এনেকুৱা মাষ্টৰ আমাক নালাগে ননপৰ কোৱালিটি এডুকেশ্যন কিলংজিয়া ফানকে মাংমুনান্তা হেমান্তি ননপছন ৰঙাটক স্কুলালং আথেকে পিন্নাআন আথান বাংকে কেচে কেবে আছো সাইডে লাপেন ৰঙাতৰা ফান কেলাং ফ্লেট নাই আখে আটম সাইডে লোথান পামেমে লাপেন কিনাং জাসন আন্তা ক্লিম সোমারাতমা ফান আৱাৰ সাই পিপনপি লাসি কাৰ্বি আংলং অটোনমাস কাউন্সিল এডুকেশ্যন EM ৰিচাৰ্ড টকবি লাপেনকে এডুকেশ্যন ডিপাৰ্টমেন্ট আটম কপিয়া কাংসাই PG lapen kuang RD pidun jima lake pini penap angbong klardak pen chinipo jong si thangakang sai pipon pe pulote quality education puke Karbi Anglong alo amen sungpon pedeta henune তেতিয়াতো এনে বন্ধ হ'ব 1 দিন 2 দিন বন্ধতে 1 মাহ তেনেকুৱাকে বন্ধ কৰি ৰাখে এইটো হয় আৰু তাৰে মাজত আমি ৰাইজক কুটাই পেলাই মাতৃকুট পিতৃ তেওঁলোকক গাৰ্জেনক মাতি পেলাই আমি কমিটি হৈ মানে মেলে মিটিঙে তেওঁক ভালদৰে বুজালোঁ হ'লেও তেওঁ নামানে আৰু এতিয়ালৈকে আজিতো আৰু পৰীক্ষাৰ দিনতে এনেকুৱা বন্ধ দিছে এইটোতো কোনো পক্ষেই আমাৰ এইটো নিয়মে নহয় কুকৰ্মবিলাক আমি কৰ্মকাণ্ডবিলাক আমি দেখিছোঁ তেখেতে প্ৰায় বছৰৰ প্ৰায় আধা অংশ তেওঁ বিদ্যালয়ত উপস্থিত নাথাকে আৰু যেতিয়া চৰকাৰী কাৰ্যসূচীবিলাক থাকে তেওঁ ৰাতি 12টা বজাত হ'লেও তেখেতে বিদ্যালয়খনত আহি পেলাই তেখেতৰ যিখিনি কাৰ্যসূচী আছে সেইখিনি কৰি পেলাই গুচি যায় আৰু ইয়াৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কি পঢ়ে কি লিখে তেখেতৰ এইটো কাণখাৰ নাই তেখেতে অহাৰ পৰা ইয়াত ক্ৰমান্বয়ে এনৰলমেণ্টবিলাক কমি গৈ আছে আমি SMC হয় তেখেতক 2-3বাৰ আমি আমাৰ ব্লগত গুণগঞ্চি আমৰি ব্লগত এডুকেশ্যন ব্লগত আমি কমপ্লেইন দিছিলোঁ কিন্তু কমপ্লেইনে কোনো ধৰণে একো ৰিয়েকশ্যন ইয়াৰ ওপৰত নাই আৰু একশ্যন লোৱা আমি দেখা নাই কিন্তু আমি এতিয়া অনুৰোধ কৰিব বিচাৰিছোঁ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM ডাঙৰীয়া ডক্টৰ তুলিৰাম ৰহাং লগতে এডুকেশ্যন EM ৰিচাৰ্ড টকপি আৰু লগতে আমৰি সমষ্টিৰ লোকেল EM আমাৰ DO ফিং মাছলাই ছাৰক অতি সোনকালে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে এনেকুৱা মাষ্টৰ আমাক নালাগে যিজন শিক্ষকে ইয়াত বছৰ ধৰি ইয়াত অনুপস্থিত থাকে আৰু ল'ৰা ছোৱালী ক্ৰমান্বয়ে ইয়াত মানে আহি সদায় আহি পেলাই চাই ল'ৰা ছোৱালী শিক্ষক নোহোৱা সত্ত্বেও তেওঁলোকে স্কুলত অহা বন্ধ কৰি দিছে ঘৰতে খেলি থাকে এতিয়া আহিনো ইয়াত শিক্ষা দিবলৈ মাষ্টৰ নাই কোনে শিকাব সদায় ডেইলি অহা যোৱাহে কৰি থকা হয় সেইকাৰণে তেওঁলোকে এতিয়া স্কুললৈ প্ৰায় অহা বন্ধ কৰিছে আৰু যিখিনি ষ্টুডেণ্ট নতুনকৈ এনৰলমেণ্ট ল'ব লাগে সেইটো আজিৰ তাৰিখত আমি গম পাইছোঁ আমাৰ ইয়াত ৰাম প্ৰৱেশ মাঝি ডাঙৰীয়াই সেইটো এনৰলমেণ্টৰ আজিলৈকে এণ্ট্ৰি কৰা নাই সেইকাৰণে আমি একশ্যন ল'বৰ কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিল CM আৰু এডুকেশ্যন EM আৰু লোকেল EMক তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ ইমিডিয়েট এই মাষ্টৰজনক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে তেওঁক চাকৰিৰ পৰা খেদিব লাগে আৰু তাৰ বিকল্পে